বাবুক লৈ একো নহয় অলপ আছিল হৈ যাব বাবু থাকিলে This is Salma and Swagatam to my YouTube channel. So আজি এটা ফুড চ্যালেঞ্জ কৰিম ফুড চ্যালেঞ্জটো মোৰ মামীৰ লগত কৰিম আৰু মামীক মই এতিয়া মাতিম আৰু আমাৰ মেগি চ্যালেঞ্জ আৰম্ভ কৰিম তেতিয়ালৈকে আপোনালোকে চাই থাকক বুলি কৈছিল মামী মেগি লৈ আহি আছে Hello everyone এতিয়া আমি মেগি চ্যালেঞ্জ কৰিম প্ৰথমতে আমি স্যানিটাইজ কৰি লওঁ চামুচেৰে খাম যদিও স্যানিটাইজটো ইম্পৰ্টেন্ট হয় Corona এতিয়া আমাৰ মেগি চ্যালেঞ্জ স্টাৰ্ট হ'ব 1 2 3 হাও কিন্তু মেগি জুনে হাৰিব তাৰ পানিশমেন্ট এটা থাকিব দেই আৰু এটো কি জানে 10 বাৰ কৈ উঠা বহা মই হাৰিব নোৱাৰোতে মই উঠা পাৱা কৰিব নোৱাৰো না আৰু বাপ ৰে ঠিক আছে এটা স্টাৰ্ট কৰো ৰেকৰ্ড হৈ আছে ন গৰম মই হাৰিব নোৱাৰো মই জিকিম আজি বাছবা আৰু আল্লাহ আজি সম্মান ৰক্ষা আজি ফাৰ্স্ট আজি সম্মানটো ৰক্ষা পানী আগত লোৱা নাই পানী খালে বেছি পেট ফুলি যাব খাব নোৱাৰে সো আমি পানীটো আগত লোৱা নাই মেগিটো যিমান পাৰো ট্ৰাই চেষ্টা কৰি আছো তো জিকিবি জিকিম কৈছো জিকিয়ে এৰিম এইখিনি লাষ্ট ভৰাই দিম ভৰাই একদম হে গাইস লাষ্ট চামুচ মোৰ গোটে গোটে খাব একদম লাগিব নোৱাৰে চাই লম না নাই চাফা ডান
তো গাইজ মই হাৰি গ'লোঁ দেখাত দেখি মোৰ ফাৰ্ষ্ট চেলেঞ্জ মই হাৰি গ'লোঁ বহুত দুখ লাগিছে মোৰ এইখিনি খাই দিওঁ দে আৰু ন খাব একদম মন নাই পেট ফুল মাজতে মামী যাব লগা হ'ল কাৰণ আমাৰ এটা বেবী আছে ঘৰত মামীৰ যোনটো ল'ৰা সৰু হয় 6 মান্থৰ হয় বেবীটো তো সেই কান্দিলে সেইকাৰণে যাব লগা হ'ল তাই আৰু এতিয়া মোৰ খোৱা হ'লে আৰু 1 চামুচ আছে বাট হৈ গ'ল মই নাখাওঁ বাবু মাতি আছে তো আমি এতিয়া বাবুক লৈ আহিব এইফালে তেতিয়া আমি কথাখিনি কৰিম বাবু হাই দিবি দেই হাই দিবা হাই দিয়া হাই দিয়া এইটো হাই আব্বা এইটো হাই মই হাৰিলোঁ তো মোৰ পানিছমেণ্ট থাকিব আৰু মামী জিকিল তো বাৰু পানিছমেণ্টটো কৰি আছোঁ তাৰ আগত মই কৈ দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নেক্সট কি চেলেঞ্জ কৰিম মই ফুড চেলেঞ্জ যদি বিচাৰে মোক কমেণ্ট ছেকশ্যনত ক'ব পাৰে তো আজিলৈকে এইখিনিয়ে মই পানিছমেণ্টটো দেখাই আছোঁ পানিছমেণ্ট দিছিলোঁ 10 বাৰ উঠাব সেইটো তাই এতিয়া কৰিব ওলাইছে চ' আপোনালোকেও গন্তি কৰিব ময়ো গন্তি কৰি আছোঁ লগতে 10 বাৰ উঠা বহা ঠিক আছে 1 2 আগতকৈ ধৰি আছোঁ মই একো 3 4 5 6 7 8 9 10 একচুৱেলি পানিছমেণ্টটো বেয়া নহয় একেলগে এক্সাৰচাইজো হৈ গ'ল খোৱাখিনি তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো নেক্সট ভিডিঅ'ত কি চেলেঞ্জ কৰিম কমেণ্ট কৰি জনাব পাৰিম থেংক ইউ